নমস্কাৰ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি মই আপোনালোকৰ বাবে এটা অসমীয়া থলুৱা ৰেচিপি লৈ আহিছোঁ। ৰেচিপিটো দেখি চাগে চিনিব পাৰিছেই। এয়া হৈছে কলডিলৰ ফুল, যিটো ভীমকলৰ কলডিল হয়, তাৰ মাজৰ যিটো ফুল থাকে সেইটো হয়। আৰু এইটো মই মাজ অংশটো এৰুৱাই লৈছোঁ, যিটো বগা নিচিনা টোপ এটা থাকে সেইটো মই এৰুৱাই লৈছোঁ। আৰু এতিয়া মই এইখিনি ফ্ৰাই কৰিম। তেন্তে হ'লে ব'লকচোন চাওঁ। এফালে মই কেৰাহী এটা গৰম হ'বলৈ দিছোঁ। কেৰাহীটো গৰম হ'লে মই ইয়াত তেল যোগ কৰিম। ইয়াত তেল মই যোগ কৰি দিছোঁ। আৰু এতিয়া মই প্ৰথমতে এনেকুৱা দুটা লৈ ল'ম। আৰু এফালে এয়া মই বেচন লৈছোঁ। আৰু ইয়াত মই নিমখ হালধি লৈ লৈছোঁ। এনেকৈ ইয়াত লেটিয়াই ল'ব। এনেকৈ লেটিয়াই লৈ ইয়াত দি দিব। এইটো ৰেচিপি কিন্তু মই আজি প্ৰথম ট্ৰাই কৰিছোঁ দেই। প্ৰথম ট্ৰাই কৰিছোঁ আজি বনাবলৈ। নাজানো আচলতে তেনেকৈ খাই বুলি, ল'ৰাই ক'লে তেনেকৈ বনাই ভাল লাগে খাবলৈ। ত' মই ট্ৰাই কৰিলোঁ আজি। মই বেচনত এতিয়া আকৌ এটা এনেকৈ দি দিছোঁ। সাৱধানেৰে লৰাব। এনেকৈ মই বাকীখিনিও ইয়াতে তেলত ফ্ৰাই কৰি ল'ম। একেবাৰতে মই 2-3ডাল একেলগে দিছোঁ। এডাল দিবলৈ সময়ো লাগিব, দেখিবও ভাল নালাগিব। ত' মই একেবাৰতে 2-3ডাল দি দিছোঁ আৰু একেবাৰতে। এয়া মোৰ কলডিলৰ ফুলখিনি ভাজা হৈ গৈছে। মই এতিয়া এখন প্লেটলৈ ট্ৰান্সফাৰ কৰি ল'লোঁ। যদি মোৰ আজিৰ ভিডিঅ' ৰেচিপিটো চাই ভাল পালে, তেন্তে হ'লে নিশ্চয় এটা লাইক কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংকছ ফৰ ৱাটছিং।